আৰু এইখন হ'ল আমাৰ ইনভিটেশ্যন কাৰ্ড। নমস্কাৰ বন্ধুবান্ধৱী, ৱেলকাম বেক টু আৱাৰ চেনেলটো। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে, আমাৰো বহুত বেছি ভাল। তো আমি দেখিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ, আৰু আমি এতিয়া গৈ আছোঁ চামতাত। মানে চামতাত আমাৰ এটা সম্বৰ্ধনা আছে। যিহেতু আমি যোৱা বছৰে হাই ছেকেণ্ডাৰী পাছ কৰিছিলোঁ, কিন্তু যোৱাবাৰ পতা হোৱা নাছিল বুলি কিবা অসুবিধাৰ কাৰণে। চ' এইবাৰ হাই ছেকেণ্ডাৰী দিয়া আৰু যোৱা বছৰৰ সেইখিনি একেলগে মাতিছে, আৰু মেট্ৰিকৰখিনিও মাতিছে। চামতা হাই ছেকেণ্ডাৰীত হ'ব। তো এতিয়া আমি যাব ওলাইছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এইখন হ'ল আমাৰ ইনভিটেশ্যন কাৰ্ড। তাৰপিছত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান। তো আমাক এওঁলোকে মাতিছে ছাত্ৰ সন্থাৰ পৰা। তো এইখন ভিতৰখন আপোনালোকক দেখাই দি আছোঁ। চ' ভিতৰৰ পৰা এইখন এইখনৰ লগত লৈছোঁ একেলগে। তো আমি যাবা ৰেডি। হাই বল দো যাৰা। হাই কৈ দে ধুন। আৰু এয়া আমি আহি পাই গ'লোঁ। আৰু এয়া হিমাশ্ৰী, এইটো পৰিস্মিতা। আৰু এয়া পোনপ্ৰথমতে আৰম্ভণিৰ গীতেৰে অনুষ্ঠানৰ আৰম্ভণি কৰিলে। আৰু এয়া মুখ্য অতিথিৰ ভাষণ আৰম্ভ হৈ গ'ল। প্ৰথমতে ধন্যবাদ যে মোক ইমান সুন্দৰ এটা অনুষ্ঠানৰ অংশীদাৰ হ'বলৈ সুযোগ কণ দিলে। আৰু প্ৰত্যেকজন ইয়াত বহি আছে, যি সভাত উপস্থিত আছে, ছাত্ৰ ছাত্ৰীয়ে হওক বা শিক্ষক শিক্ষয়িত্ৰীয়ে হওক, অভিভাৱকেই হওক, প্ৰত্যেকজনলৈ মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা। ইমান ধুনীয়াকৈ পৰীক্ষাত ফলাফল লৈ আগবাঢ়ি যোৱাৰ বাবে বহুত এই বৃহত্তৰ অঞ্চলৰ পৰা, চামতা অঞ্চলৰ পৰা অসম লোক সেৱা আয়োগৰ সুখ্যাতিৰে উত্তীৰ্ণ যে তোমালোকে যিখিনি ৰিজাল্ট কৰিলা, সেই ৰিজাল্টত সন্তুষ্ট হৈছা, ঠিকে আছে, কিন্তু সেইটোৱে তোমালোকৰ শেষ লক্ষ্য নহয়। কিয় যে তোমালোকক আজি আমি ইয়াত সম্বৰ্ধনা জনাম। শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিলে, বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিলে, কিন্তু সমাজখনৰ কথা পাহৰি যায়। আজি যে আপোনালোকক আজি মাতি আনি আপোনালোকক আমি সম্বৰ্ধনা জনাম, অভিনন্দিত কৰিম, এই কথা আপোনালোকে মনত ৰাখিব লাগিব। আৰু ভাষণৰ মাজত এয়া আমাক চাহ আৰু বিস্কুট দিলে খাবলৈ। নিজে সম্বৰ্ধনা দিব। এই সম্বৰ্ধনাটো ফূৰ্তিৰ কাৰণে দিয়া নহয়। আপোনালোকৰ পৰা নিশ্চয় আশা আকাংক্ষা আছে যে আপোনালোকে কিবা কৰিব বিচাৰোঁ আমাৰ ছ'চাইটিৰ হকে। তো সেইকাৰণে মাতি আনিছে। আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব অসম এতিয়া কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাই আছে। আমাকো সম্বৰ্ধনা জনালে, কিন্তু ভিডিঅ'খিনি লোৱা নহ'ল, যিহেতু আমি গোটেইকেইটাই উঠি গৈছিলোঁ ষ্টেজৰ ওপৰত। আমাক গোটেইকেইটাকে মাতিছিল, আৰু এইখন আমাক দিলে, আৰু কি কি দিছিল ঘৰত যে আপোনালোকক সকলোবোৰ ভালকৈ দেখাম। আৰু এতিয়া অসমৰ জাতীয় সংগীতটো গাই সভা ভংগ কৰিব। সভা শেষ হোৱাৰ পিছত আমাক গোটেইকেইজনকে একেলগে ষ্টেজত উঠাই ফটো উঠালে, আৰু এতিয়া ভাতৰ ব্যৱস্থা কৰিছে। এতিয়া আমি ভাত খাবলৈ যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। কেনে লাগছি? ভাল লাগছি বহুত। তোমাৰ খাবা আহি গেলো। আমি এতিয়া আইচক্ৰীম খাব যাই আছোঁ। নাই মাছৰি
মই ভূপা দেখি বল এইকেইটা মই ঘৰক লগি ল'লোঁ ইমান চিঞৰ লৈছে বইনাকক লাগি আৰু গাইছ এতিয়া আমি ঘৰত যাই আছোঁ অকলে মই আছোঁ লাগে ঘৰত যাই লগ পাই আছোঁ আৰু মই ঘৰ আহি পাই গ'লোঁ আজকে ভাবা না কৰপে মই আজকে মানা নাই আৰু চাৰ্টিফিকেটৰ লগত এয়া কলম এটা আৰু এখন কিতাপ দিছিল আৰু গাইজ আমি চিধাই আহি গ'লোঁ দোকানত এয়া চাওক ধুনু কালি যাব সেইকাৰণে দোকানত ফুৰাব আনিছোঁ না ধুনু ফুৰিব আহিছ না কি খালা পকৰা আৰু জুমুত দাৰ্মি আৰু মই আৰু আজিৰ দিনটো মোৰ কাৰণে বহুত বেছি ভাল লগা দিন তো গাইজ আমি বঢ়িয়াকৈ চৰবত কিনি আনিছিলোঁ 2 গিলাচ 1 গিলাচ গোটেই মোৰ গাত পৰি গ'লে চব চিয়া চিটছ লাগি আছে মোৰ গাত এই চব এতে বৈ গেছি চব হাতত লাগি পৰি গ'ল চেচ খাবাই নাপালোঁ আৰু এগুলো মোৰ হাতত লাগি ৰৈছে গোটেই এলা আৰু গাইজ নতুনকৈ 1 গিলাচ আনিলোঁ আৰু 1 গিলাচ আগৰে আছিল 1 গিলাচ এনেকৈ বৈ গ'ল ঠাণ্ডা পৰি গৈছে আৰু চৰবত খাই আজি ভিডিঅ'টো শেষ কৰোঁ এইটো ভিডিঅ' আছিলে এইখিনিয়ে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব বাই বাই